হাই বন্ধু-বান্ধৱীসকল, কি খবৰ? পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যৌৱনে আমনি কৰে বোলছবিখনৰ ৰূপালী জয়ন্তী উপলক্ষে অহা 11 জুন তাৰিখে সন্ধিয়া 6 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছে আমাৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়ে। আশা কৰিছোঁ খবৰটো শুনি আপোনালোক সকলোৰে ভাল লাগিলে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।